গাইছ এয়া আমি আহিছোঁ বৰ্তমান শৰ্মাৰ ঘৰত আৰু আজি আমি পকা বগৰী খাম আৰু বগৰীবিলাক মানে কি আৰু আমি খুন্দিম ঢেঁকীত খুন্দি খাম গতিকে আপোনালোকক দেখুৱাই আছোঁ আমাৰ শৰ্মাৰ ঘৰৰ বৰ্তমান বগৰী বুটলি আছে আৰু বগৰীবিলাক নিয়ে একদম খাম আৰু পকা পকা বগৰী একদম গাইছ তামাম আৰু আজি শৰ্মাৰ বগৰী খাই আছে একদম পকা বগৰী আৰু এইবিলাক চাওক এইবিলাক বগৰী গাইছ আৰু এইডাল হৈছে বগৰী গাছ তো গাইছ এয়া আমি বগৰী দিবৰ কাৰণে চাটনি আনিব গৈ আছোঁ দোকানত শৰ্মাৰ ৰুমত বৰ্তমান গৈ আছোঁ আৰু আজি খাম আৰু পকা বগৰী আৰু আপোনালোকক দেখুৱাই আছোঁ এয়া আমাৰ হৈছে এইখন গাঁওখন আৰু এয়া গাঁৱৰ আমাৰ ৰাস্তাৰ মাজেৰে বৰ্তমান গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ গাইছ এইবিলাক এয়া আমাৰ শৰ্মাৰ কলপাত কাটি আছে একদম বগৰী পকা বগৰী কলপাত ধুই ল'ব লাগিব খৰি ল'ব লাগিব আমি গাইছ এই বগৰী ধুই আছোঁ বৰ্তমান সেই কলপাত আৰু বগৰী ধুই লৈছোঁ আৰু তাৰপিছত আমি বগৰী খুন্দা খাম আৰু আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এয়া শৰ্মাৰ বগৰী ধুই আছে কলপাত বিলাক আৰু দেখুৱাই আছোঁ একদম পকা পকা বগৰী এইবিলাক আমাৰ বগৰী ধুই আছে শৰ্মাই পকা বগৰী খাব লাগিব আজি খাব লাগিব পকা কেঁচা চব আছে পকা কেঁচা চব পকা আৰু কেঁচা তাতে জলকীয়া তো গাইছ এয়া কলপাত আৰু এয়া বগৰী লৈ ল'লোঁ আৰু এতিয়া ঢেকীয়াশালত যাই আছোঁ একদম পকা বগৰী ৰ'ব পৰা নাই গাইছ খাবাই লাগিব আৰু বেছি টাইম নাই একদম পকা বগৰী গাইছ আৰু ঢেঁকীত গৈ খুন্দি দিম আৰু খাম একদম বগৰী অলপ সময় পালোঁ আৰু আমি এতিয়া বগৰী খুন্দিয়াই আমাৰ ঘৰৰ পৰাই বগৰী খুন্দি আছে লগত মানে ঢেঁকী দি আছে বগৰী আগত দি আছে আৰু আপোনালোকক দেখুৱাই আছে চাওক এইফালে আগৰ ফালে একদম পকা বগৰী আৰু ৰ'ব পৰা নাই গাইছ আৰু বেছি টাইম নাই একদম পকা বগৰী দেখা পাইছোঁ এতিয়া আৰু বেছি সময় নলওঁ সেই পকা বুলিয়ে নহয় আৰু কেঁচাও আছে বেছিকৈ কেঁচা হ'লেও পকা এই কেঁচাহে খুন্দি বেছি ভাল লাগে খাই হ'লেও পকাৰ সোৱাদেই বেলেগ গাইছ একদম ঢেঁকি আছা লাগি আছোঁ গাইছ ঢেঁকি দে এয়া নিমখ আৰু জলকীয়া ঠিকে আছে ঢেঁকি দিয়া আমেজ কেনেকুৱা ভাবছো পৰম্পৰা ৰক্ষা কৰিছা তুমি পৰম্পৰা বুলি নহয় আৰু আমি ঢেঁকি আছে যিহেতু ঘৰতে আমি বগৰীটো খুন্দি ল'লোঁ সেইটো আছে যিহেতু আমি ব্যৱহাৰ কৰিছোঁ আৰু বস্তুবিধ আজিকালি কিন্তু ঢেঁকীটো বৰ্তমান নোহোৱা হ'ল বিলুপ্ত পায়ে হৈছে এতিয়াৰ প্ৰজন্মই কিজানি ক'ব নোৱাৰিব ছাগলী ঢেঁকীশাল শৰ্মা বগৰী খাবি আৰু নে কি শিৱানী পৰি আছে এইফালে আমাৰ ঘৰৰ পৰা এই বৰ্তমান বগৰী দি আছে আৰু মানে ৰোৱাৰ সময় নোহোৱা হৈ গৈছে একদম ধুনীয়া একদম টেষ্টি পকাকেইটা চকুত পৰে আকৌ ৰং বেছি ৰঙা দেখা পাইছে ৰঙা ৰঙাকেইটা বেছি চকুত পৰে নে
ফাইনেলি আমাৰ বগৰী খুন্দা হৈ গ'ল আৰু এতিয়া আমি কলপাতত লৈ খাম। এই কলপাত লৈ খাম। মজাই বেলেগ, একদম কলপাতত খোৱা মজাই বেলেগ। আৰু এতিয়া আমি বগৰীখিনি খাই লওঁ আৰু ইয়াৰ এই ঢেঁকীটোতে খুন্দিছিলোঁ আৰু এতিয়া খাম। কেনেকুৱা লাগিছে টেষ্টিটো? একদম বঢ়িয়া। আমাৰ শৰ্মা কেনেকুৱা লাগিছে বগৰী খাই? মজা। এই আমাৰ সৰপা একদম টেষ্টি বগৰী। ৱাও, একদম টেষ্টি। বঢ়িয়া লাগিছে অ', মজা। Reaction dia apa sobat? Tengok. Terus ini gitu lagi na. তো গাইজ আজিৰ ভিডিঅ'টি ইমানে আছিল। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল পায় লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটি যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। একদম এয়া বগৰী। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।